আহি গ'ল ডাঙৰ এটা বাহু। ৰাতিপুৱা জলপান দেই, ৰাতিপুৱা জলপান খাব লৈছোঁ আৰু ৰাতিপুৱাই জলপান খাব লৈছোঁ। ইয়াত দৈ গাখীৰ আছে, ইয়াত চিৰা আছে আৰু মুড়ি আছে, এয়া এইখিনি আছে, ইয়াত দৈ, এইখিনি আৰু আজি ৰাতিপুৱাৰ নিয়মটো কৰিম আৰু সেয়াই আৰু দেই। ফিচাৰীত আজি মাছ ধৰাৰ ব্যৱস্থা এটা কৰা হৈছে পাতলীয়াকৈ, বিশেষ হেৰি নহয় আৰু এয়া মানে মাছ অলপ ডাঙৰ মাছ উঠা নাই, কিন্তু নামিবলৈ ইচ্ছা কৰা নাই যে, সেইকাৰণে অকল মোৱা মাছ, এইকেইটা মোৱা মাছ আহিছে মাত্ৰ, এইকেইটা কি কথা। আৰু কি আনিছে সেইফালে যাওঁচোন। ডাঙৰ কিবা পেলাব পাৰিছা নি? ডাঙৰ মাছ পেলাব পাৰিছা নি সান্তনু? হে নাই, ঠাণ্ডা দিনৰ মাছ যে একদম চব গাঁতত সুন্দা নালাগে দিয়া চব আৰু সেয়াই অৱস্থা বেয়া। মানে আজি নানামো বুলি ভাবিছোঁ, নানামো মানে কি ঠাণ্ডাতে বেছি, সেইটো কথা কাৰণে নানামিলে মাছ নাহে, পাৰত সোমাই থাকে এইবিলাক চব, গোটেই পাৰটো যে একদম গাঁত খান্দিছে, গাঁতত সোমাই থাকে, ওলাই নাহে। আৰু খোৱা ট্ৰাই কৰাচোন বাৰু, এইখিনিতে কিবা এটা হয় নেকি, ভাল খবৰ আহে নেকি চাওঁ। ধাননি পথাৰ এয়া চাওক, মানে এতিয়া সোণগুটি আৰু খোৱা ভালকৈ মাৰাচোন বাৰু, কি চেষ্টা কৰা। এইয়া বৰ ভালজনক দেখা নাই। এয়া আছে, এইবিলাক গোটেই হাবি ছাইডটো আছে নহয়, পাৰ হৈ আছে, নেনামিলে ডাঙৰ মাছ ইয়াত পেলোৱা বহুত টান, মুস্কিল।